तो हे गाइस गुड मॉर्निंग की खबर अपना खड़ा करो गाइस तो देखना ओके ओके माने तो रोको गाइस तो देख सकना मैं निंजा ड्रेस आएगा तो मैं ड्रेस दिखा रहा हूं तो हे गाइस गुड मॉर्निंग की खबर अपना खड़ा करो खबर निश्चय ভাল तो ৰাতিপুৱা এটা 11টা মানে বাজিল দাও মই বিছনাতে শুই আছো 11:30 মান তো আজি আমাৰ প্ৰগ্ৰাম আছে নলবাৰী ঠিকাবাৰী তো নলবাৰী ঠিকাবাৰী তো যাম অকমান দেৰিকে তো আৰু বৰষুণ গাইছ কি বৰষুণ দিছে এই ডাঙৰ কি কৰিছে বতৰ একদম বেয়া প্ৰতিকূল বতৰে নেছি আজি প্ৰগ্ৰাম কৰবাক লাগি যাম তো কি হয় ভিডিঅ'টো গতাই চাই দেখব তো আৰু আপোনালোকৰ যদি বহুতে যদি ডেন্স শিকিমখিনি ভাবি আছে তেতিয়া দা নিনজা ডেন্স একাডেমীত তো নামভৰ্তি কৰিব পাৰে তো তলত ডেছক্ৰিপশ্যনত নম্বৰ দিয়া আছে তো বিশেষ ৰেহাই মূল্যত মানে ডেন্স শিকা হৈ আছে তো ইমান মানে ৰেহাই মূল্যত মানে কত মানে নাপায় বৰ্তমান সময়ত আৰু বিহু মঞ্চত হওক বা যিকোনো অনুষ্ঠানত হওক যদি দা নিনজা ডেন্স গ্ৰুপক যদি আমন্ত্ৰণ কৰিম বুলি ভাবি আছে তেনেহ'লে ডেছক্ৰিপশ্যনত নম্বৰ আছে কত কণ্টেক্ট কৰি ল'ব ইউটিউব জগতটো মানে এনেকুৱা হৈ গৈছে মানে যিমানে মানে ভাল ভিডিঅ' নবনাওক কিয় জ্ঞান দিয়া ভিডিঅ' বনালে মানে ভিউজটো মানে একদম কম হয় মই জ্ঞান দিয়া নাই তো এণ্টাৰটেইনমেণ্ট আজিকালি ভিডিঅ'ত এণ্টাৰটেইনমেণ্ট নহ'লে তো ভিউজটো মানে একেবাৰে ডাউন হৈ থাকে তো মই ভিডিঅ' বনাই আছোঁ ইমান এণ্টাৰটেইনমেণ্ট কৰিব নাজানো তো সেইবাবে হয়তো ভিউজটো 300 200 এনেকুৱা ভিউজ আহি থাকে তো ইমান কম ভিউজত ভিডিঅ' বনালে নিজে মানে ডিম'টিভেট হৈ যাওঁ তো সেইবাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব গাইছেতো কি দেখিছে না অকে ডকে মানে আমাৰ মানে প্ৰগ্ৰেমত মানে লাগে যিহেতু শংকৰদা দূৰত থাকে আকাশদা দূৰত থাকে তো আজি পৰা আমাৰ প্ৰগ্ৰামত এইটো লৈ যাম মানে গাইছে দেখিছে না মোবাইল চুইচ অফ অলপ গান গাড়ী মোবাইল চাৰ্জ দি আহোঁ আমাৰ বাগে লাইন আছে তো ইভাগে নাই আৰু পোষ্টৰ খুটা মানে আনিছি তো বলক তো রকম গাইস তো দেখ सकना আমার নিনজা ড্রেস আই গেল তো মই ড্রেস তো দেখে নাও আর এটা মোবাইল বডি ফোন খুঁজলে ব্যাক সাইড এই গাইস গাইস সংগদে মানে মই মানে 100 মানে সাইজৰ মানে চলাই দিছে তো চলাই তো ধন্যবাদ কি তো এটো যদি মই যদি প্ৰগ্ৰামত পিন্ধি যাব লগা অৱস্থা হয়তো পিন্ধি যাম তো প্ৰগ্ৰামত পিন্ধি যোৱাৰ পিছত মানে কি হয় মানে ৰাইজৰ পৰা মানে কেনেকুৱা মানে হেৰি এক্সপ্ৰেছন পাম হিনা মানে ভগত দেখাব চেষ্টা কৰিম মানে গাইছ তো মই ফাদাৰৰ চলান লাগাইছে ফাদাৰৰ চলান যিহেতু মানে আমাৰ মানে নলবাৰীত মানে প্ৰগ্ৰাম আছে তো অলপমান এনাৰ্জি প্ৰয়োজন তো এনাৰ্জি কাৰণে সংগতদাই আমাক লগে ষ্টিং আনিছে ষ্টিং মানে ষ্টিংটো খাইছে বটলটো লৈছে আনি ইয়াতে পানী ভৰি দিছে খাব দিছে মানে এনাৰ্জি পাম বোলে খাইছোঁ যে ইয়াৰ এইটো মানুহটো চলে চলে পূৰা ৰেডি কমপ্লিট হৈ গ'ল তো এতিয়া স্পৰ্টিংটো পিন্ধি হৈ গ'ল তো গাড়ী অলপমান দেৰিকৈ তো বহুত মানে গৰম আৰু লাইনটো মানে একদমেই নাই তো মোবাইলতো বেছি চাৰ্জ নাই 34% মান চাৰ্জ আছে গাড়ী এই হৈ যাব দক ফাইনেলি আমি মানে অলপ চলে ৰেডি হৈ গ'লোঁ তো এতিয়া ডেমোকে ৰখি আছোঁ তো 4টা বজাতে টাইম দিছিল এই মহানপুৰুষজনে তো এতিয়া 5:30 বাজি গ'লে মানে তো কি হয় গম নোৱাৰোঁ তো যাই কিনে ভিডিঅ'টো কণ্টিনিউ কৰি গম পাই যাব ক'ব নোৱাৰি 5টাত দিলেও তাৰমানে গাড়ীটো আহি নাপাবও পাৰে এইবিলাক আমাৰ প্ৰব্লেম নহয় না হয়নে নহয় তো চাই থাকক আগলৈকে কি হয় কি নহয় আজি প্ৰগ্ৰাম দেখুৱাব কুকলে আপোনালোকে চাই থাকিব আৰু গাড়ী ষ্টাৰ্ট হৈ গ'ল আহি আকৌ ক্ৰছ কৰিলোঁ তো এতিয়া বেলখৰত যাওঁ বেলখৰত আমাৰ মানে ষ্টাফটো উঠাই আমি ডাইৰেক্ট নলবাৰীলৈ যাম আৰু বৰ্তমান আমাৰ গাড়ী খালী তো এতিয়াই ভৰ্তি হৈ যাব नशे से चढ़ गई कुड़ी नशे से चढ़ गई पतंग से लड़ गई कुड़ी पतंग से लड़ गई पतंग से लड़ गई कुड़ी पतंग से लड़ गई उड़ती पतंग जैसे मस्त मलंग जैसे मस्त से चढ़ गई हमको तुरंत ऐसे लगती करंट जैसे निकला वारंट जैसे अभी अभी उतरा होने से जब देखो बनारी लाल मिली Knock like this, make it knock like this.
মাৰি গলা কিনো বিপদতে পৰিলো প্ৰেমতে দেহা মন পগলা হ'ল আয়ুসু নয়া অৰিতয়া গাইজ সীতাবাৰী এটাই বাজিল তো আজি ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ' চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আৰু এবাৰ কৈছিলোঁ যে দ্য নিনজা ডেন্স একাডেমীত আপোনালোকে ডেন্স শিকিম বুলি ভাবি আছে তো অলপ ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দিয়া আছে তো কণ্টেক্ট কৰি ল'ব আৰু বিহু মঞ্চতে হওক বা যিকোনো অনুষ্ঠানতে হওক যদি আমাক দ্য নিনজা ডেন্স একাডেমী মানে গ্ৰুপত যদি আমন্ত্ৰণ কৰিম বুলি ভাবি আছে তো তলত ডেছক্ৰিপশ্যনত নম্বৰ দিয়া আছে তো কণ্টেক্ট কৰিব তো বাই বাই জয় আসাম।